বন্ধুসকল, আমি সকলোৱে যদি আলোচনা কৰোঁ যে ভাৰতবৰ্ষখনে পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী কেনেকৈ হ'ল, তেতিয়াহ'লে আপোনাৰ বহুতৰে হয়তো মনত আহিব যে 1998 চনত সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ী আৰু ভাৰতৰ পূৰ্ব ৰাষ্ট্ৰপতি শ্ৰী APJ আব্দুল কালামৰ নেতৃত্বত ৰাজস্থানৰ পোখৰণ গাঁৱত যি 3টা পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল, সেই পৰীক্ষাৰ দ্বাৰাই ভাৰত এখন পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী দেশ হৈছিল। কিন্তু আপোনালোকে জানেনে যে 1998 চনৰ আগতেও ভাৰতে এবাৰ পাৰমাণৱিক পৰীক্ষা কৰিছে? হয়, 1974 চনত ইন্দিৰা গান্ধীৰ নেতৃত্বত সেই একে পোখৰণ গাঁৱতে এবাৰ পাৰমাণৱিক পৰীক্ষা কৰা হৈছিল। তে আহকচোন আমি আজি এই ভিডিঅ'টোৰ দ্বাৰা জানিবলৈ চাওঁ যে সেই প্ৰথম পাৰমাণৱিক পৰীক্ষা কেনেদৰে হৈছিল আৰু তাত কি কি জড়িত হৈ আছিল আৰু তাৰে লগত ভাৰতৰ নিউক্লিয়াৰ অৰ্থাৎ পাৰমাণৱিক প্ৰগ্ৰেমটো কেনেকৈ জড়িত হৈ আছে। পাৰমাণৱিক পৰীক্ষাৰ কথা আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে ভাৰতত পাৰমাণৱিক কাৰ্যক্ৰম আহিল কেনেকৈ। দৰাচলতে ভাৰতবৰ্ষত 1944 চনতেই পাৰমাণৱিক কাৰ্যক্ৰম আৰম্ভ হৈছিল হোমী জেহাংগীৰ ভাভাৰ নেতৃত্বত, যেতিয়া টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ স্থাপন কৰা হৈছিল। স্বাধীনতাৰ পিছত পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বত 1954 পৰা 1959 চনৰ সময়ছোৱাত ভাৰতৰ পাৰমাণৱিক কাৰ্যক্ৰমৰ যথেষ্ট উন্নতি সাধন হৈছিল। 1956 চনত ভাৰতৰ প্ৰথমটো নিউক্লিয়াৰ ৰিয়েক্টৰ স্থাপন কৰা হৈছিল মহাৰাষ্ট্ৰৰ মুম্বাইত আৰু সেইটোৰ নাম আছিল অপ্সৰা। এই অপ্সৰা নিউক্লিয়াৰ ৰিয়েক্টৰটো ভাৰততেই নহয়, সমগ্ৰ এছিয়াতে সৰ্বপ্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ আছিল। হোমী জাহাংগীৰ ভাভাৰ অকস্মিক মৃত্যুৰ পিছত যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ নিজৰ হাতত লয়, তেখেতে বিক্ৰম চাৰাভাইক ভাৰতৰ নিউক্লিয়াৰ প্ৰগ্ৰেমৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। 1967 চনত যেতিয়া ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী হৈছিল, তেখেতে ভাৰতৰ নিউক্লিয়াৰ প্ৰগ্ৰেমক এক নতুন গতি দিবলৈ সক্ষম হৈছিল। 1972 চনত তেখেতে এটা নিউক্লিয়াৰ ডিভাইচ পৰীক্ষাৰ বাবে নিৰ্মাণ কৰাৰ আদেশ দিলে। পাৰমাণৱিক পৰীক্ষাটোৰ সকলো গুপ্ত তথ্য ভাৰতীয় সেনাৰ অতি উচ্চপদস্থ বিষয়াসকলৰ লগত আলোচনা কৰা হ'ল। তাৰ পিছত 18 মে 1974 চনত অতি গোপনীয়তাৰ মাজেৰে ৰাজস্থানৰ পোখৰণ গাঁৱত এই পাৰমাণৱিক পৰীক্ষাটো সম্পন্ন কৰা হ'ল আৰু এই পৰীক্ষাটোৰ নাম দিয়া হ'ল অপাৰেশ্যন স্মাইলিং বুদ্ধা। যদিও পৰীক্ষাটো সুকলমে সম্পন্ন কৰা হৈছিল আৰু পৰীক্ষাটো কৰাৰ সময়ত কোনো বিসংগতি হোৱা নাছিল, তথাপিও এই পৰীক্ষাটো কৰাৰ বাবে ভাৰতক বিশ্ব দৰবাৰত বৰকৈ সমালোচনা কৰা হৈছিল, কিয়নো সেই সময়ত সমগ্ৰ বিশ্বত কেৱল ৰাষ্ট্ৰসংঘৰ যি 5জন স্থায়ী সদস্য আছিল, কেৱল তেওঁলোকৰহে পাৰমাণৱিক অস্ত্ৰ আছিল আৰু তেওঁলোকে বিচৰা নাছিল যে তেওঁলোকৰ বাহিৰে আন কোনো দেশে যাতে এই পাৰমাণৱিক অস্ত্ৰৰ শক্তিটো আহৰণ কৰিব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতেই আছিল প্ৰথম দেশ গোটেই বিশ্বৰ ভিতৰত যিয়ে এই 5টা স্থায়ী সদস্যৰ বাহিৰে প্ৰথমবাৰলৈ পাৰমাণৱিক অস্ত্ৰৰ শক্তি নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল, আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।